নমস্কাৰ আটাইকে আজি লৈ আহিছোঁ এটি বিশেষ ভিডিঅ' শীৰ্ষক অপেচৰী সবাহ। অপেচৰী সবাহ হৈছে অসমৰ লোকবিশ্বাসৰ সৈতে জড়িত এক অনুষ্ঠান। শিশুৰ শাৰীৰিক মানসিক বিকাশত বাধা আহিলে আৰু ছোৱালী সন্তানৰ পুষ্পিতা হোৱা দেৰি হ'লে আৰু মহিলাসকলৰো কিছুমান বিশেষ অসুস্থতা হৈ থাকিলে অপেশ্বৰীৰ কুদৃষ্টি পৰাৰ বুলি বিশ্বাস কৰা হয়। সেয়েহে আমাৰ সমাজত এই দোষ আঁতৰাবলৈ আৰু আৰোগ্য কামনা কৰি অপেশ্বৰী সবাহৰ এই অনুষ্ঠান পালন কৰা হয়। আৰু এই সবাহ সাধাৰণতে মুকলি আকাশৰ তলত বা চোতালত অনুষ্ঠিত কৰা হয়। ইয়াৰ মুখ্য উপাদানবোৰ হৈছে কেঁচা পিঠাগুড়ি, এৱা গাখীৰ আৰু গুড় বা চেনি।